চুইয়া পিন্ধিলোঁ নামঘৰ যাওঁ এতিয়া এইফালে দুডাল বনমালা আছে এইডাল অকণমান চুটি হৈ গ'ল এইডাল আছে আৰু তহঁতৰ বেলেগ আমাৰো বেলেগ তো নমস্কাৰ বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ তো আজি অনুষ্ঠান আছে আপোনাৰ কলিমালি গাঁৱত মানছে মাতিছে মানে তো তালৈকে যাম কাপোৰ চাপোৰ পেক কৰি থোৱা আছে ভৰাব আছে ভৰাম আৰু তাৰপিছতে যাম দেৰি হৈছে চব ৰখি আছে মোৰ কাৰণে মানছৰ ঘৰত যাম তাৰপৰা ডাইৰেক্ট তাত যাম য'ত আছে অনুষ্ঠান আৰু চাই থাকক ভিডিঅ'টো য'ত অনুষ্ঠান হ'ব তাত আহিলোঁ কাপোৰ চাপোৰ এটা পিন্ধিম ভাল আছে মানছৰ ঘৰত নগ'লোঁ দেৰি হ'ল বাৰু কাপোৰটো পিন্ধিলোঁ চাই থাকক মই ক'বা ইও পিন্ধি আছে বাৰু এটা পিন্ধি আজৰি ঘড়ী চৰি পিন্ধি গোটেইটো ফুলে বায়ন कौन है ये लोग कहाँ से आते हैं বাৰু মই ওলালোঁ সময় এতিয়া সময় আপোনাৰ 9:32 ৰাতিপুৱা উঠি আহি গ'লোঁ একদম অকণমানো শান্তি নাপালোঁ চাহ এটা খাবলৈ এতিয়া চাই লওঁ কি নহয় একদম ভালেই লাগিছে বাৰু চাই থাকোঁ years later এইফালে খতম চব ভাইটি বাঁহী বজালে আছে নেগেৰা বজালে তাৰপৰা কল্প খোল তাৰপিছতে আকৌ ৰাতিকৈ আছে নামঘৰত মানছ ইছৰাম আমি গোটেই ধ্বংস কৰি মেলি আহে গোটেইখন আৰু একেবাৰে ৰাতি ভিডিঅ'টো জইন কৰি দিম এবাৰ মই যাম আৰু কাপোৰ চেঞ্জ কৰিম তাৰপৰা আকৌ পিন্ধিম আমি নাম সামৰি ৰাতিলৈ আছে তহঁতৰ বেলেগ আমাৰো বেলেগ আমাৰো বেলেগ মানে যিমান সম্ভৱ যাম বাৰু এপাক দেখাই দিম নিশ্চয় নিশ্চয় চবৰে বেলেগ ভাওনা তিনিখন আহি মানে তিনিখন মানে আমিতো ইমান ভাওনা আহি আছে চাই লওঁ ভাওনাবিলাক এনজয় কৰিব বাৰু দিয়ক ইয়াৰ পৰা গৈ লওঁ তাৰপৰা আকৌ দেখালোঁ দেখালোঁ নেগেৰা বাৰু গৈ লওঁ এবাৰ কাপোৰ চাপোৰ চেঞ্জ কৰি
তস্मै শ্রী গুরুবে নমঃ। তো ৰাইজ পঢ়ি আছোঁ সেই জিষ্ণুৰ লগত আহিলোঁ বোলে জিষ্ণু আছে কেমেৰাটো হেৰি হৈ গৈছে তো তাত বহুত হেৰি হ'ল সোনকালে হ'ল প্ৰগ্ৰেম খতম তাৰপিছতে ঘৰত আহিলোঁ ঘৰত আহি কিবা কিবি খালোঁ ভাত চাত খালোঁ অকণমান ৰেষ্ট ল'লোঁ শুলোঁ তাৰপৰা এতিয়া যাম নামঘৰলৈ যাম তো নামঘৰতে হ'ব লগৰকেইটা অহাই নাই অকল জিষ্ণু মই আছোঁ কিনো কৰিম কিনো নাই কাৰণ নাজানো তাৰপৰা চাই থাকক বেছি দীঘলো নহয় ভিডিঅ'বিলাক বেছি দীঘল কৰিবলৈ মন নাযায় কোনেনো চাই থাকে নে কি কৰি আছে ইমান দীঘল বাৰু 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব আৰু বেছি নাই পাৰ্টি লাগিব ফিক্স 500 ছাবস্ক্ৰাইবাৰ বাৰু কমপ্লিট কৰি দিয়ক মই পঢ়ি আছোঁ ঘৰত যাম চুৱেটাৰ পিন্ধিম যাম তাৰপিছত কি হয় চাই থাকক আৰু বিশেষকৈ আজি নামঘৰত মানে আমাৰ একো কাম জন্মাষ্টমী আমাৰ কাম কম আছে নাম চাম গাওঁ বাৰু চাই থাকক ভিডিঅ'টো তো গাইজ গা চা ধুই আহিলোঁ জিষ্ণুহঁতৰ ঘৰৰ পৰা আহিলোঁ তাত গা চা ধুলোঁ চুলি তুলি ঠিকে আছে তো এতিয়া ওলাম নামঘৰ যাম বহুত দেৰি হ'ল টাইমটো 8টা বাজিব হ'ল ফালে এডাল মালা এডাল মই বনাইছোঁ নিজেই ওচৰৰ পৰা দেখাইছোঁ একবাৰ তো কেনেকুৱা লাগিছে জনাব এইফালে দুডাল বনমালা আছে এইডাল অকণমান ছুটি হৈ গ'ল এইডাল আছে আৰু তো সেয়াই এতিয়া পিন্ধিলোঁ তো চাই থাকক ভিডিঅ'টো দেখা না মানে এটা চালু কৰিব লাগিব এটা মজা করে বলা আছে হলি এটা ভাই কুছ দিয়ে ডাক মারে বলা আমি হ্যাঁ ওয়ালে যাবো লাটু বাবা দিন আছে কাটা ফটো মারিব পাইনি এটা বলে উনি যা চেলেং তেলেং চুইয়া পিন্ধিলোঁ নামঘৰ যাওঁ এতিয়া তো চাই থাকক ভিডিঅ'টো ডাইৰেক্ট এতিয়া নামঘৰত লগ পাম তো নামঘৰ ইফালে আছে তাৰ আগতে আজি এজন মানে বেলেগ মানুহক লগ পালোঁ বেলেগতকৈ বেলেগ মানে চেলিব্ৰিটি মানুহ আমাৰ লগত মানে প্ৰগ্ৰেম চগ্ৰেম নকৰে ডাঙৰ মানুহ এইবিলাক বাৰু এয়া হিমাংশু মাধৱ বাকী খবৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ লগৰ মানে বহুত চেষ্টা কৰি আছে ইউটিউবত ভিডিঅ' বনাবলৈ একাউণ্ট উঠাবলৈ ধুনীয়া ধুনীয়া ভাওনা ভিডিঅ' কৰি আনি ধুনীয়া ধুনীয়া শ্বৰ্ট আপলোড দিয়ে মানে ইনষ্টাত দিয়ে বা ইউটিউবত দিয়ে ইউটিউবত কি বুলি আছে তোমাৰ নামটো এবাৰ কৈ দিব নিৰঞ্জন ব্লগ 07 নিৰঞ্জন ব্লগ 07 বুলি আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব একাউণ্ট মানে যা পায় বাৰু সেইবিলাক হৈ থাকিব খবৰ কোৱা আমি খবৰ ভাল আজি বহুত দিনৰ মূৰত আমি লাষ্ট অনুষ্ঠান কেতিয়া কৈছিলোঁ লাষ্ট অনুষ্ঠান আমি দেৱাত কৰিছিলোঁ তোমাৰ দেৱে নহয় ৰোমাঞ্চকত কৈছিলোঁ আমি লাষ্ট বাৰু আমি বহুত দিনৰ মূৰে লগ পাওঁ খুব কম প্ৰগ্ৰেম কৰোঁ হ'লেও আমাৰ থাকি যাব এইটো মানে বন্ধুত্ব ডাঙৰ কথা নামঘৰত দেখাম বাৰু নামঘৰত দেখাম কাম বন নাই এনেই তুমি বাৰু এইভাগ নামঘৰতে হ'ব
বেছিভাগ নামঘৰতে আজি আমাৰ নামঘৰ এবাৰ 2,000 years later. তো আহি গ'লোঁ ঘৰত কাপোৰ চাপোৰ কৰিলোঁ খালোঁ ভাত চাত এতিয়া ভিডিঅ' এডিট কৰিছিলোঁ টাইম বৰ্তমান 11:15